নমস্কাৰ আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ঘৰতে কেনেকৈ একেবাৰে সহজে ঘন ক্ৰিমি দোকানৰ দৰে মিঠা দৈ ৰেচিপি বনাব পাৰি মিঠা দৈ বনাবলৈ গৈ বাৰে বাৰে পাতল হৈ যায় নেকি তেন্তে আজিৰ ভিডিঅটো আপোনালোকৰ বাবে একেবাৰে সহজ উপায়েৰে পাৰফেক্টলি আজি মিঠা দৈ বনোৱা দেখুৱাম আপোনালোকক ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈকে লগত থাকিব তো আহক ভিডিঅটো ষ্টাৰ্ট কৰো Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. মিঠা দৈ বনোৱাৰ কাৰণে এই দুটা পাত্ৰ মই ৰেডি কৰি ৰাখিছো আপোনালোকে প্ৰথমতে কেৰামেলটো বনাব পাৰে নাইবা গাখীৰখিনি উতলাই ল'ব পাৰে মই প্ৰথমতে কেৰামেলটোৱে বনাইছো তো কেৰামেল বনাবৰ কাৰণে অলপমান পানী আৰু ইয়াতে চিনি লম মই 2 কাপ মিঠা দৈ বনাম হেতু কাৰণে যিমানখিনি চিনি আপোনালোকে খাব বুলি ভাবে তো হিমানখিনি চিনি দিব ই কেৰামেলটো বনাই ল'ব আৰু ইয়াতে এক্সট্ৰা আৰু কোনো মিঠাই দিয়া নহব তো এনেকুৱা চিনি আৰু পানীখিনি উতলাই থাকিলে অলপ ব্ৰাউন হোৱাৰ পিছত হেতু কেৰামেল ৰেডি হৈ যাব দেখিব পাৰিছে মই এটো লৰাই আছো চিনিখিনি আৰু ইয়াৰ পিছত ব্ৰাউন হৈ গল আৰু এতিয়া মই ইয়াতে গাখীৰ দিম কিন্তু আপোনালোকে গাখীৰখিনি আগতে উতলাই কমাই ল'ব পাৰিব মই ইয়াতে গাখীৰখিনি দি তাৰ পিছত আকৌ উতলাই লম তো ভিডিঅটো দেখি থাকক মই মাজে মাজে ভয়েস দিম আৰু মাজে মাজে মিউজিকৰ সহায়ত দেখুৱাম আপোনালোকক ইয়াতে আপোনালোকে টেষ্টৰ কাৰণে সৰু এক পেকেট গুড়া দুধ দিব পাৰিব কিন্তু গুড়া দুধটো এই দৰে নিদিব মোৰ অলপমান এটো প্ৰসেস ভুল হৈছে তো গুড়া দুধটো বেলেগে খুলি লৈ দিব মই এনেকে গৰমতে দিছো তথাপি হৈ গৈছে মোৰ বাৰু কিন্তু আপোনালোকে বেলেগ এটা কাপত খুলি লৈ প্লাই ইয়াতে ঢালি দিব ভালকৈ উতল কৰা হৈ যোৱাৰ পিছত গাখীৰখিনি নুমাই লৈছো তাৰ পিছত গাখীৰখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত ইয়াতে টক দৈ দি দিছো চামুচৰ অলপ বেছি দিছো আৰু আপোনালোকে পাত্ৰটোটো লগাই ল'ব পাৰিব অলপ দি ল'ব পাৰিব মই ইয়াতে চামুচৰ অলপ 1.5 চামুচ মান দিছো মোৰ বেছি মানে গাখীৰ নাই অলপে গাখীৰ আছে 2 কাপ যেহেতু তো 1.5 চামুচ ইয়াৰ কাৰণে হৈ যাব তো এটো ভালকৈ মিক্স কৰি লব যাতে গোটা হৈ না থাকে আৰু গাখীৰখিনি একেবাৰে ঠাণ্ডা হৈ যোৱাৰ পিছত আপোনালোকে এটো পাত্ৰটোত ঢালি দিব এতিয়া মই এটো পাত্ৰটোত ঢালি দিম চাব পাৰিছে এটো পাত্ৰ দুটা ৰেডি শুকান পাত্ৰত দিব আৰু ইমানখিনি মানকৈ এটো ফুলি নুঠিব বেলেগ গাখীৰ বেলেগ দৈ নিচিনা ফুলি নুঠিব এই কাৰণে পট্টি কৰিও দিব পাৰিব আপোনালোকে তো মোৰ যিখিনি গাখীৰ আছিল সেইখিনি মই দি দিলো ইয়াতে আৰু এটো এতিয়া মোৰ ফয়েল পেপাৰ আজি শেষ হৈ গৈছে মই গমে পোৱা নাছিলো এটো এতিয়া মই কি প্ৰসেছত কৰো এটো ভাবি আছো তো এটো ঢাকি দিব লাগিব ভালকৈ যাতে ইয়াৰ ভিতৰত এয়াৰ নোহোমায় তো হেতু কাৰণে মই ইয়াতে প্লাষ্টিকৰ এখন
পলিথিন কাটি ল'ম, কাটি লৈ ইয়াতে দিম। উপায় নাই আৰু তেনেকৈ দিব লাগিব। এতিয়া ফইল পেপাৰ শেষ হৈছে, তো চাই থাকক। এইটো ভাজ কৰি ভালকৈ ৰাবাৰ এখন ইয়াতে মাৰি দিম। একো নাই, হাৱাটো সোমাব নোৱাৰিলে হৈ যাব। আৰু প্লাষ্টিকৰ এই কাগজখনটো আৰু আমি গুচাইয়ে দিব লাগিব ন, ভিতৰটোহে মেইন। তো এইটো ঠিক প্ৰচেছতে, একে প্ৰচেছতে এটা মাৰি দিম। আৰু ইয়াৰ ওপৰতো এখন ৰাবাৰ, মিষ্টিৰ ৰাবাৰবিলাক যে থাকে, মই সেইবিলাক ৰাখি দিওঁ। এনেকুৱা ৰাবাৰ ইয়াতে মাৰি দিছোঁ আৰু এই দুটা ৰেডি হৈ গৈছে। এতিয়া এই দুটা মই এখন টাৱেলৰে একদিন মানে 24 ঘণ্টা এইটো ঢাকি ৰাখিম। অলপমান গৰমত ৰাখিম যাতে হাৱা ইয়াৰ ভিতৰত সোমাব নোৱাৰে, তেনেকৈ ৰাখিব লাগিব। তো এতিয়া এনেকৈ ৰাখি দিছোঁ। 24 ঘণ্টা পিছত আকৌ আপোনালোকৰ ওচৰত ঘূৰি আহিম। ইয়াৰ পিছদিনাখন আপোনালোকৰ ওচৰত আকৌ ঘূৰি আহিলোঁ আৰু টাৱেলটো গুচাই আৰু পলিথিনখিনি গুচাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা আছে। এইটো চাব পাৰিছে, একেবাৰে ধুনীয়া আছে। আৰু এইটো মই এতিয়া ফ্ৰিজত অলপ সময় ৰাখি দিম ঠাণ্ডা হ'বৰ কাৰণে, আৰু ফ্ৰিজত ৰাখিলে আৰু ভাল হ'ব। এনে কোট মাৰিছে বাৰু, কিন্তু অলপ আৰু অলপমান ফ্ৰিজত ৰাখিলে ভাল হ'ব। 3-4 ঘণ্টামান ফ্ৰিজত ৰখাৰ পিছত আকৌ আপোনালোকৰ ওচৰত আহিম মই। তিনি 4 ঘণ্টামান ফ্ৰিজত ৰখাৰ পিছত আকৌ ঘূৰি আহিছোঁ। এইবাৰ মই আপোনালোকক দৈখিনি কাটি দেখুৱাম, লগত থাকক। তো বহুত ধুনীয়া হৈছে আৰু একেবাৰে গোট মাৰি গৈছে, কোনো ধৰণৰ নৰম নাই। আৰু যেনেকুৱা দোকানৰ মিঠা দৈ তেনেকুৱাই হৈছে। আৰু টেষ্টটো বহুত ভাল হৈছিল, ক্ৰিমি হৈছিল। মইতো খোৱা নাই, ছোৱালী খাইছে আৰু মোক কৈছে একেবাৰে দোকানৰ দৰে ধুনীয়া হৈছে আৰু বহুত ক্ৰিমি হৈছে আৰু দোকানতকৈ বহুত বেছি ভালেই হৈছে। অলপো টেঙা নাই আৰু বহুত ফ্ৰেছ হৈছে। তো এতিয়া দৈখিনি কাটি দেখুৱাওঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুন বন্ধু বান্ধৱীসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। টাটা।